সকলোৱে কিবা কিবি হেৰুৱায়। কবি লুৎফা হানুম চেলিমা বেগম। সকলোৱেই কিবা কিবি হেৰুৱায়। যেনে আলিবাটটোৱে তাৰ বুকুৰ প্ৰথম মাটি বালি শিল, গছে তাৰ জীৱনৰ প্ৰথম কুঁহিপাত, হেৰুৱাই তাৰ ফুল ফল, প্ৰেমে হেৰুৱাই প্ৰথম উশাহ, স্বপ্ন আৰু হুমুনিয়াহ, নিগৰি নিগৰি গানেও হেৰুৱাই প্ৰথম কণ্ঠ ওঠ, কণমানিহঁতে হেৰুৱাই প্ৰথম ফুটা মাত, পাহৰি যায় প্ৰথমৰ থুনুক থানাক খোজ। এনেও কেতিয়াবা অনেক কথা হেৰায়, তলাৰ পৰা চাবিটো, চাৰ্টৰ পৰা বুটামটো, পকেটৰ পৰাই চশমাযোৰ কলমটো, সূতাৰ গুলিটোৰ পৰা বেজিটো, হাতৰ পৰাই ছাতি নথি পত্ৰ। দুখ বেদনাৰ তলাটো সুখৰ চাবিৰে মাৰি থলেও হেৰাই যায় অনেক সপোনৰ সাঁচতীয়া মুদ্ৰা। এনেকৈয়ে হেৰাই জীৱনৰ প্ৰথম চিঠিখন, কবিতাটো, চুমাটো। সকলোৱে হেৰুৱাই জীৱনৰ প্ৰথম বন্ধু, সহপাঠী, শত্ৰু, প্ৰেমিক অথবা প্ৰেমিকাৰ নাম। কিতাপেও হেৰুৱাই তাৰ প্ৰথম সংস্কৰণ বেতুপাত। কেতিয়াবা আনকি নিজকো হেৰুৱাই ক'ৰবাত। কোনে কি কি হেৰুৱাই কোনেও সঠিকভাৱে নাজানে। মাহবোৰে হেৰুৱাই দিনবোৰ, দিনে ঘণ্টা আৰু মিনিটবোৰ, বছৰে হেৰুৱাই মাহ আৰু নিজৰ বাৰ্ষিক ঠিকনা। হেৰুৱাই হেৰুৱাইও সকলো গৈ থাকে, নিজকে এৰি থৈ বা নথৈ গৈয়েই থাকে মানুহ। যিসকল এতিয়াও এইখিনি আহি পোৱাহি নাই, আগতীয়াকৈ তেওঁলোকক খবৰবোৰ দিবলৈ হেৰুৱাৰ খবৰ।